নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আৰম্ভ হ'ব 12 জুলাইৰ পৰা। 12 জুলাইৰ পৰা 13 আগষ্টলৈ অনুষ্ঠিত হ'ব লগা এই বাজেট অধিৱেশনক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক বিৰোধীয়ে। অধিৱেশনৰ পঞ্চমটো দিনত অৰ্থাৎ 16 জুলাইত বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। উল্লেখ্য যে অজন্তা নেওগ হ'ল অসমৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে আগন্তুক বানপানীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগটোৱে অচিৰেই ক্ৰয় কৰিব 5খনকৈ অত্যাধুনিক ড্ৰোন। বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰ্যবেক্ষণত ব্যৱহাৰ কৰা হ'ব এই ড্ৰোন কেইখন। ইতিমধ্যে বিভাগটোৱে ড্ৰোন ক্ৰয়ৰ বাবে বিত্ত বিভাগৰ অনুমোদন লাভ কৰিছে। বিভাগটোৱে লগতে জনায় যে এই ড্ৰোনসমূহ বানপানীৰ পৰা মানুহক উদ্ধাৰৰ বাবেও ব্যৱহাৰ কৰা হ'ব। এইবোৰৰ দ্বাৰা বানপানীত আবদ্ধ লোকসকলক সহজে লাইফ জেকেট তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব পৰা যাব। আগন্তুক 5টা দিনত অসমত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰি কয় যে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰত আগন্তুক 5 দিনত হ'ব প্ৰচুৰ বৰষুণ। বংগোপসাগৰৰ ওপৰেৰে বলা দক্ষিণ পশ্চিম মলয়া বতাহৰ প্ৰভাৱত ৰাজ্যত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰবল বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই। এতিয়াৰে পৰা গৰ্ভৱতী মহিলাসকলে গ্ৰহণ কৰিব পাৰিব কোভিড-19ৰ ভেকচিন। শুক্ৰবাৰে এই বিষয়ে সংবাদ মাধ্যমক সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ভাৰতত ভেকচিন অভিযান আৰম্ভ কৰাৰ প্ৰায় 5 মাহ পিছত ভেকচিন লোৱাৰ বাবে অনুমতি প্ৰদান কৰা হয় গৰ্ভৱতী মহিলাসকলক। ৰাষ্ট্ৰীয় সংস্থা NTAGIৰ পৰামৰ্শ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় স্বাস্থ্য মন্ত্ৰণালয়ে। তেওঁলোকে লগতে এতিয়াৰে পৰা গৰ্ভৱতী মহিলাসকলে কোৱিনৰ দ্বাৰা পঞ্জীয়ন কৰি অথবা ওচৰৰ ভেকচিন কেন্দ্ৰলৈ গৈ ভেকচিন গ্ৰহণ কৰিব পাৰিব। অভিনেত্ৰী বিদ্যা বালন, প্ৰযোজক একতা কাপুৰ আৰু শোভা কাপুৰ আমন্ত্ৰিত হৈছে অস্কাৰলৈ। অস্কাৰ প্ৰদানকাৰী সংস্থা একাডেমি অফ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সে আমন্ত্ৰণ জনাইছে তিনিওগৰাকীকে। সংস্থাটোৱে আমন্ত্ৰণ কৰা সৰ্বমুঠ 395 গৰাকী ব্যক্তিৰ স্থান লাভ কৰিছে তিনিওগৰাকী ভাৰতীয়ই। অস্কাৰ এৱাৰ্ডৰ বিভিন্ন শিতানত নিজৰ ভোট প্ৰদান কৰিবলৈ সক্ষম হ'ব তিনিওগৰাকীয়ে। ভাৰতীয় নৌসেনাৰ এথলীট MP জাবিৰ পৰিণত হয় 400 মিটাৰ হাৰ্ডলত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম পুৰুষ খেলুৱৈ হিচাপে। বিশ্ব এথলেটিক্সৰ 34 নম্বৰৰ 25 বছৰীয়া খেলুৱৈ জাবিৰে ৱৰ্ল্ড ৰেংকিং কোটাৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। প্ৰখ্যাত ভাৰতীয় এথলীট PT উষাৰ পিছতেই 400 মিটাৰ হাৰ্ডলত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় এথলীটতো পৰিণত হ'ব জাবিৰ। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।